হাই ফ্ৰেণ্ডছ, মোৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ইমান গৰম দিছে, কি ক'ম আৰু। গৰমৰ কাৰণে মই এতিয়া দৈ খাব ওলাইছোঁ। হাই ফ্ৰেণ্ডছ, ইমান ৰ'দ দিছে আজি, কি গৰম। সেইকাৰণে ভাবিলোঁ ঘৰত গাখীৰ আছিল, দৈ পেলাই থৈ দিছিলোঁ। কি ধুনীয়া একদম হৈছে। চেনি আৰু নিমখ দি সানি লৈছোঁ। কোনে কোনে গাখীৰ খাই বা দৈ খাই ভাল পায়, মই তো বহুত ভাল পাওঁ। এনেও গৰমৰ দিনা এই চাওঁ মুখত লাগি গৈছে সৰু ছোৱালীৰ নিচিনা। ভাল লগা বস্তু এনেকৈ খালেও একো কথা নাই নে। আজি আমি বনাম পঠাৰ মাংস। বহুত দিন হ'ল পঠাৰ মাংস খোৱা নাছিলোঁ। আজি বিহু বুলি পঠাৰ মাংস আনিছোঁ অলপ। কেনেকৈ বনাওঁ চাই থাকক। ইফালে মই ভাত বহাই দিছোঁ চাওক, আৰু ইফালে মই মছলা যোগাৰ কৰিম। ভাত বহাই দিছোঁ ইফালে। ইয়াতে 700 গ্ৰাম মাংস আছে, ছাগলী মাংস। এতিয়া ধুই লৈ আহিলোঁ, এতিয়া বনাম আৰু। মাংসখিনি নিমখ, তেল, হালধি, জ্বালা আৰু অলপ নেহেৰু আদা বটা দি সানি লৈছোঁ। মাংসখিনি কুকাৰত দি পেলাই এতিয়া বইল কৰি আছোঁ। পিঁয়াজ ভাজি পেৰাস্তা বনাই থৈ দিছোঁ। ইফালে কেৰাহীত তেল দি দিছোঁ। বইল কৰা মাংসখিনি হৈ গৈছে, নমাই দিছোঁ। এতিয়া মাংসখিনি কুকাৰৰ পৰা নমাই ল'ম। তেলত জিৰা দি দিছোঁ, কাটি ৰখা পিঁয়াজখিনিও দি দিছোঁ। এতিয়া ভাজি থাকি ৰঙা হোৱালৈকে। ইফালে মছলাৰ পেষ্ট বনাই লৈছোঁ। হালধি, আদা, নেহেৰু, জলকীয়া বটা, জিৰা বটা এইবিলাক দি বনাই থকা পেষ্টখিনি এতিয়া আঞ্জাত ভাজিবলৈ দিম। পেষ্টখিনি দি দিলোঁ, এতিয়া ভাজা হোৱালৈকে ভাজি থাকিম। মছলাখিনি ভজা হৈ গৈছে, এতিয়া মাংসখিনি দি দিলোঁ। মাংসখিনি ভালকৈ ভাজি লওঁ। মাংসখিনি ভাজা হৈ গৈছে, এতিয়া পানীখিনি দি দিলোঁ। আঞ্জা প্ৰায় হৈয়ে গৈছে, এতিয়া ভাজা পিঁয়াজখিনি দি দিলোঁ। এনেকৈ এবাৰ বনাই খাওঁচোন, ইমান টেষ্টি লাগে মাংস পিঁয়াজ ভাজি দিবলৈ। গৰম মছলাখিনি দি নমাই দিম। মাংসৰ আঞ্জাখিনি হৈ গৈছে, নমাই দিছোঁ এতিয়া।